ৰহ আমনি কৰি নাথাকিবি লাহে কি দেও চলো বাপৰে ইমান সময় লাগে নে আয়ো মোৰ গোসানীজনী ভালকে যাবা দেই যোৱা তোমালোকৰ ল'ৰাবোৰৰ এইবিলাক চৰিত্ৰৰ বাবে বেয়া লাগে ইমান দেৰি কৰে নেকি কৰবাত চেনি খাই থকা নাইতো তোমাৰ খপত কি যে কিছুমান সন্দেহ কৰা নহয় তুমি দেখোন জানাই তুমি যেতিয়াই যেনেকৈ মাতা মই তেতিয়াই আহোঁ তেতিয়াহ'লে এতিয়া কিয় দেৰি হ'ল চোৱা মোৰ ব্যৱসায়ৰ কথা আছে এফালে তুমি মাতিছা আনফালে টকা নিবৰ বাবে এজন মানুহ আহি ৰৈ আছে তাকতো টকাটো নিদিলেও নহ'ব তাকেলৈ তুমি ইমান সন্দেহ কৰিব লাগেনে শুনা হৃদয়ৰ সি ভাল পোৱা সকলোকে দিয়া নাযায় যাক দিছোঁ সি বুজিব লাগে আৰু তোমাক মোৰ হৃদয়ৰ মাজত ৰাখিবলৈ আন বেলেগ তলৰ প্ৰয়োজন নাই প্ৰয়োজন মাথো হৃদয়ৰ মাজৰ মৰমবোৰ আহা ব'লা খোৱা 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 না অকণমান খোৱা বেছি নহয় অকণমান খোৱা আমাৰ গোসানীজনী দিনক দিনে বদমাছ হৈছে দেই খোৱা বোৱাত একদম ৰাপ নাইকিয়া হৈছে আৰু অকণমান আৰু অলপ মোক খুৱাই নিদিয়া ভাত অকণমান অকণমান খোৱা চাওঁ তাইক খুৱাই খুৱাই আৰু পেটলি কৰি দিয়া কি ক'বা তোমাৰ এজনীয়ে ভনী নহয় জানো খোৱা খোৱা দাদাকো খোৱালো দেই হ'ব হ'ব এতিয়া মুখখন ধুৱাব লাগিব আৰু অলপ খোৱা
আজি কাৰেণ্টে বৰ দিগদাৰ দিছে মই বিচি আছো দুইটা শুই থাকা দেই অ' মামা গান এটা গোৱাচোন কিনো গামনো অ' মা আমাৰে মনেতো গোৱা না হয় নেকি ঠিক আছে মই গাইছো দুইটা শুই থাকা দেই আমাৰে মইনা শুবয়ে বাৰীতে বগৰী ৰুবয়ে বাৰীৰে বগৰী পকি সৰি যাব মইনাই বুটলি খাব ঐ শুনাচোন অঁ কোৱাচোন তুমি মোক কিমান ভাল পোৱা এইটো আকৌ কেনেকুৱা ধৰণৰ কুৱেশ্যন ভাল পোৱা জানো জুখিব পাৰি তুমি নিজক যিমান ভাল পোৱা তাতকৈ অলপ বেছি মই ভাল পাওঁ বাৰু তুমি কোৱাচোন তুমি মোক কিমান ভাল পোৱা সৌ আকাশখন দেখিছা তাত যিমান তৰা থাকে আকাশৰ সেই জোনটোৰ যিমান পোহৰ আছে আৰু বেলিটোৰ যিমান শক্তি আছে তাতকৈ অলপ বেছি মুঠতে তোমাৰ প্ৰতি থকা মোৰ ভালপোৱাখিনিক পশ্চিমৰ সেই মাৰ যোৱা বেলিটিৰ ৰঙচুৱা পোহৰখিনিৰ দৰে আৰু পূৰ্ণিমাৰ শেষত হোৱা আউসীৰ দৰে মই তোমাক হেৰুৱাব নোখোজো সেয়া লাগিলে এটা নিশাৰ বাবেই হওক নাইবা এটা দিনৰ বাবেই হওক তুমি মোৰ উশাহৰ অবিহনে মই জানো পাৰিম জীয়াই থাকিবলৈ দাদা বাছ আহিলে মই যাওঁ নেকি দীপু অঁ এয়া মোৰ ভণ্টি ভালনে তোমাৰ অঁ ভাল তোমাৰ অঁ ভালেই দিয়া অঁ তোমাক মই ইমান ফোন লগাইছোঁ ফোনটো লগা নাই যে কিয় মোবাইলৰ ডিছপ্লেখন ভাঙিলে সেইকাৰণে ফোন কৰিব পৰা নাই তোমাক অঁ কথা এটা আছিলে কি কথা মানে টকা ৩,০০০ এটা প্ৰয়োজন আছিলে ঠিক আছে দিয়া মই কিবা এটা মেনেজ কৰি দিম তোমাক আপোনাৰ মানুহজনে বেমাৰত পৰোঁতেই টকা লৈছিলে আজিলৈ ঘূৰাই নিদিলে চাওক মই আপোনালোকৰ আটাইকেইটা টকা ঘূৰাই দিম খালি কেইদিনমান মোক মাত্ৰ সময় দিয়ক এই দলিলত লিখা আছে সময়ত যদি আপুনি পইচা দিব নোৱাৰে তেনেহ'লে এই মাটি আমাৰ নামত হৈ যাব আপুনি চিন্তা নকৰিব মই আপোনালোকৰ আটাইকেইটা টকা ঘূৰাই দিম এতিয়া আমি আহোঁ হ'ব যাওক ঐ মা মই এইকেইটা লিখি দিছোঁ যোৱা তুমি সোনকালে লৈ আহা
দীপু দীপু শুনাচোন চাল্লা ইয়াক পইচাকেইটা কথা কোৱাৰ পৰা ই মোক গুৰুত্ব নিদিয়া হৈছে বাৰু অ' দাদা দাদা মাৰ কি হৈছে অ' মা মা তুমি নামাতা কিয় পাৰিলে মানুহকেইটাক পইচাকেইটা দি দিবি শুন নহ'লে আমাৰ ঘৰ মাটি চব লৈ যাব পাৰিলে তই পাৰিলে পইচাকেইটা দি দিবি অ' মা দি দিবি দি দিবি অ' মা 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 উঠা মা উঠা মা মা অ' মা কোতেনো গোলাম তুমি আমাকো কলেৰি নোৱাৰো থাকিব তুমি নহ'লে এইটো জীৱনতে চকু মেলি চোৱা হাতে বোলাই দিয়া জানা তাৰ পৰা মই টকা কেইটামান বিচাৰিছিলোঁহে কিন্তু সি মোৰ পৰা আঁতৰি আঁতৰি ঘূৰি ফুৰে মইতো তোমাৰ অভাৱ পূৰালোঁ সেইবাবেইতো আজি মই তোমাৰ গাৰ্লফ্ৰেণ্ড ন মই যে তোমাক বহুত ভাল পাওঁ তই এতিয়া কি কৰ দাদা মাটিখিনিহে আপোনাৰ নামত আছে ঘৰটো আপোনাৰ নামত নাই আপুনি মোক যেনে তেনে এবছৰমান সময় দিয়ক আপোনাক মই গোটেই টকাখিনি ঘূৰাই দিম কি কৈছে দাদা মাটিখিনিতো আমি এবছৰলৈ পেলাই থ'ব নোৱাৰিম তহঁতে 7 দিনৰ ভিতৰত মোৰ ঘৰটো খালী কৰি দিব লাগিব ঠিক আছে হ'ব দিয়ক ঐ ৰাজ তোৰ দেখোন 3টা গাৰ্লফ্ৰেণ্ড আছেই তই আকৌ তাইৰ লগত কি হ'লে গ'লে কৰি আছ এই টকা হ'লে কি কৰিব নোৱাৰে এই ৰাজে টকাৰে চব খেল কৰে বুজিলি হে তাইও হয়তো বুজা নাই ঘৰটো আপোনাক চঞ্জালো
জ্বলে ৰাতি জ্বলে কলিজা কাপে মাথো তোমাৰ এই কাপোৰখন কোনে বানিছে এই কোন তহঁতে কি কৰি আছ ঐ কোনাই কোন তই এই কণমানি ছোৱালীক লৈ কি কৰি আছ হা দাদা এইজনী মোৰ ভণ্টি আমাৰ থাকিবলৈ ক'তো জেগা নাই আমাৰ মা দেউতা কোনো নাই দেউতাৰ চাকৰি আছিলে দেউতাৰ বেমাৰ হওঁতে বহুত টকা ধাৰ লাগিলে এতিয়া আমাৰ ঘৰটো বেলেগে কাঢ়ি ল'লে সেইটো কাৰণে আমি ইয়াত ৰাতিটো আছো দাদা এইজনী মোৰ নিজৰ ভণ্টি হ'ল দাদা এই ককাই থাকোঁতে তই ইয়াত কোনো টেনশ্যন কৰিব নালাগে তই কাম কৰিব পাৰিবি পাৰিম দাদা পাৰিম মই চব ঠিক কৰি দিম সঁচাকে দাদা আহ তই কোনো টেনশ্যন নলবি এই দাদা থাকোঁতে উঠ মোৰ ঘৰ 2-3টা ঘৰ এটা ঘৰ খালী আছে চাচোন কোন আহিছে এই মাইনা আহি যা দুইটা আহি যা আমাক তেখেতৰ ঘৰত মাতিছে থাকিবলৈ ওলাই আই ইমানেই মৰম লগা ছোৱালীক লৈ বেগ এটা দে মোক কাপোৰখন এই কাপোৰখন বাদ দিয় তই এই দাদা এনেকুৱা কাপোৰ বহুত আছে বুজিছ নাই দুইটা বেগ এটা দে মোক দে এটা বেগ দে দাদাই কি নাই ঐ আহি থাক মোৰ পিছে পিছে আহি থাক মই জিকিলো দাদা তুমি সদায় হেৰা মই যাওঁ মই টিভি চাওঁগে অ' দা মা বাৰু আকৌ ঘূৰি আহিবনে দেহা মানুহ এবাৰ মৰিলে মানে আকৌ ঘূৰি নাহে নহয় তই কিয় চিন্তা কৰিছ মই তোৰ কাষত আছোৱেইচোন তোক কেতিয়াও বিপদত পৰিব নিদিওঁ মই তই শুই থাক টোপনি যা কোতেনো গোলাম তুমি আমাকো কলেৰি নোৱাৰো থাকিব তুমি নহ'লে এইটো জীৱনতে ঐ দাদা আপোনাৰ মোবাইলটো দিব নি তোৰ মোবাইলটো কি হ'ল মোৰ মোবাইলটোৰ কথা কিনো ক'ম আৰু
হেল্ল' হেল্ল' মই দীপুৱে কৈছোঁ। ভগৱান, তুমিহে মোৰ লগত কি খেল খেলিছা? মা দেউতা সকলোকে কাঢ়ি নিলাই। তুমি বৰ নিষ্ঠুৰ ভগৱান। এতিয়া তুমি মোৰ ভাল পোৱাকো আঁতৰাই নিলা। মৰমবোৰ অভিমানী হৈ গ'ল, হেঁপাহবোৰ মৰিচিকা হৈ গ'ল। সঁচা মিছাই মায়া জালত ভাল পোৱাচোন লুকাই, হাঁহি মই পৃষ্ঠাবোৰোচোন নাই আজি জীপা। প্ৰণয়ৰে উকা জীৱনী আধৰুৱা মোৰ কাহিনী। তুমি কিয় এনেকুৱা কৰিলা? মানে কি ক'ব বিচাৰিছা? তোমাৰ কিবা অসুবিধা হোৱাৰ বাবে টকা কেইটামান দি সহায় কৰিলোঁ, সেইবুলি তুমি ভাবিছা প্ৰেম হৈ গ'ল? মোৰ ভালপোৱা এইজনী, সেইজনীয়ে মোৰ লগত আছে। হয় নেকি? তাৰমানে মই বহুত ডাঙৰ ভুল কাম কৰিলোঁ। শুনা, তোমাক সি টকা কেইটামান দি সহায় কৰিলে বুলি তুমি কি তাক নিজৰ কৰি ল'ব বিচাৰিছা? পাৰিলে টকাকেইটা ঘূৰাই দিবা, বুজিলা? নহ'লে কিন্তু কথা বেয়া হৈ যাব। চোৱাচোন, চোৱা কেনেকৈ সুবিধা লৈছে। তুমি তাইক কিবা হেই নাই নাই, মই আকৌ এইটো তুমিও যে আৰু মোৰ ভালপোৱা এইজনী,
তুমি মোৰ উশাহ। উশাহৰ অবিহনে মই জানো পাৰিম জীয়াই থাকিবলৈ? দাদা ভাত ভাত নাখাওঁ, ভোক লগা নাই মোৰ। মই জানো নহয় তোৰ পেটত ভোক আছে, ল খা। নাখাওঁ মই। তইনো কেনেকৈ জানিলি মোৰ পেটত ভোক আছে বুলি? ভোক তই লাগিলে খাবই নিজে খাম। লাগিব। মই খুৱাই দিম তোক। অ ভনী, তই মোক এনেই আমনি কৰি নাথাকিবিচোন। মই খাম, মোৰ ভোক লাগিলে। নাই, খাবই লাগিব। হ'ব আৰু ভোক নাই, হ'ব নাখাওঁ আৰু। খাব লাগিব, এগহা খা। ভণ্টি, তুমি ইয়াত কেনেকে? দাদা ক'ত? দাদা ঔষধটোচোন শেষ হৈছে আৰু ঘৰতো বজাৰ নাই। তই কাম এটা কৰ বুজিছ, এই দেবেন্দাহঁতৰ দোকানৰ পৰা আগেচোন। মোৰ কথা কবি যে, বস্তু কেইটামান দিব কৈছে দাদাই। দুখ নকৰিবা, ব'লা এতিয়া ঘৰলৈ যাওঁ। দাদা চাচোন কোন আহিছে। মই তোমাক নুবুজিলোঁ। তোমাৰ ইমানবোৰ সমস্যা, তোমাৰ লগত থাকিব নোৱাৰিলোঁ। মই তোমাক ভুল বুজি তোমাৰ পৰা আঁতৰি গৈছিলোঁ। মোক ক্ষমা কৰি দিয়া, মোক ক্ষমা কৰি দিয়া। প্ৰতিজন মানুহৰে দুখৰ অথবা সুখৰ এটা অতীত থাকেই।
যিজনে অতীতক পাহৰি নতুনক আদৰি ল'ব পাৰে তেওঁহে জীৱনত সুখী হ'ব পাৰে। আজি তুমি মোক বুজি পালা। মোক আৰু পৃথিৱীৰ ইয়াতকৈ ডাঙৰ সুখ একো নালাগে। মই আজি বিৰাট সুখী। ভণ্টি দাদাৰলৈ কাপোৰ লৈ আহাগৈ যোৱা। মই ভাল ডক্তৰৰ ওচৰলৈ লৈ যাম।